আন এটা ডাঙৰ খবৰ লৈ আহিছোঁ বিজেপি চৰকাৰে বন্ধ কৰি দিয়া যি মাদ্ৰাসা সেই মাদ্ৰাসা পুনৰ খোলাৰ এতিয়া নিৰ্দেশনা প্ৰদান কৰিছে আদালতে 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে আদালতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ পোৱাৰ পিছতে এই বাতৰিয়ে ইতিমধ্যে সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ডাঙৰ খবৰ আমি জনাইছো এই মুহূৰ্তত যেটো দেখিব পোৱা গৈছে যে বিজেপি চৰকাৰে বন্ধ কৰি দিয়া মাদ্ৰাসা পুনৰ খুলিবলৈ নিৰ্দেশ দিছে আদালতে নিৰ্দেশ দিছে মাদ্ৰাসা খোলাৰ বাবে 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশ আদালতৰ ডাঙৰ খবৰ জনাইছো 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশ দিছে আদালতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ ফাটিয়া বিচাৰপীঠৰ এয়া নিৰ্দেশ আমি জনাইছো উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তিৰ 30খনকৈ মাদ্ৰাসা পুনৰ খুলিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশ দিছে ধাৰ্মিক শিক্ষাৰ দোহাই দি এই মাদ্ৰাসাসমূহ চৰকাৰে বন্ধ কৰি দিছিল আৰু চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল জমিয়ত উলেমা ই হিন্দে কাষ চাপিছিল আৰু তাৰ পিছত মাদ্ৰাসাবোৰৰ শৈক্ষিক গতিবিধিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে ইতিমধ্যে আদালতে জনাইছো বিজেপি চৰকাৰে বন্ধ কৰি দিয়া মাদ্ৰাসা খোলাৰ নিৰ্দেশ দিছে আদালতে আৰু আদালতৰ ৰায়ক আদৰণি জনাইছে জমিয়ত উলেমা ই হিন্দৰ মৌলানা মাহমুদ মাদানিয়ে আৰু এই ৰায়ে মাদ্ৰাসাক সুৰক্ষা প্ৰদান কৰাৰ লগতে ন্যায় দিব বুলিও মন্তব্য কৰিছে মাদানি আমি জনাইছো যে বিজেপি চৰকাৰে বন্ধ কৰি দিয়া মাদ্ৰাসা পুনৰ খুলিবৰ বাবে আদালতে নিৰ্দেশ দিছে 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশ দিছে আদালতে লগতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ ফাটিয়া বিচাৰপীঠৰ এয়া নিৰ্দেশনা উত্তৰ প্ৰদেশৰ শ্ৰীবস্তিৰ 30খনকৈ মাদ্ৰাসা খোলাৰ নিৰ্দেশনা প্ৰদান কৰিছে আমি জনাইছো উত্তৰ প্ৰদেশৰ শ্ৰীবস্তিৰ 30খনকৈ মাদ্ৰাসা এখন দুখন নহয় 30খনকৈ মাদ্ৰাসা পুনৰ খোলাৰ নিৰ্দেশনা প্ৰদান কৰা পৰিলক্ষিত হৈছে লগতে ধাৰ্মিক শিক্ষাৰ দোহাই দি এই মাদ্ৰাসাসমূহ চৰকাৰে বন্ধ কৰি দিছিল চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল জমিয়ত উলেমা ই হিন্দে চৰকাৰৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল আৰু মাদ্ৰাসাবোৰৰ শৈক্ষিক গতিবিধিৰ ওপৰত থকা নিষেধাজ্ঞাও ইতিমধ্যে আদালতে প্ৰত্যাহাৰ কৰিছে ডাঙৰ খবৰ জনাইছো আদালতে ইতিমধ্যে প্ৰত্যাহাৰ কৰা পৰিলক্ষিত হৈছে লগতে আদালতৰ যি এই ৰায়ক ইতিমধ্যে আদৰণি জনাইছে জমিয়ত উলেমা হিন্দৰ মৌলানা মাহমুদ মাদানিয়ে আৰু এই ৰায়ে মাদ্ৰাসাক সুৰক্ষা প্ৰদান কৰাৰ লগতে ন্যায় দিব বুলিও মন্তব্য কৰিছে মাদানিয়ে ডাঙৰ মন্তব্য কৰিছে যে এই যি ৰায় দিয়া হৈছে আদালতৰ ৰায় আৰু এই ৰায়ে মাদ্ৰাসাক সুৰক্ষা প্ৰদান কৰাৰ লগতে ন্যায় দিব বুলি মাদানিয়ে মন্তব্য কৰিছে উত্তৰ প্ৰদেশৰ শ্ৰীবস্তিৰ 30খনকৈ মাদ্ৰাসা পুনৰ খুলিবৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে আদালতে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ ফাটিয়া বিচাৰপীঠৰ এয়া নিৰ্দেশনা